হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভাল। আজি এটা পনীৰৰ টুইষ্ট ৰেচিপি লৈ আহিছোঁ। নামটো হৈছে পনীৰ হাংগামা। সেইটো মই নাম দিয়া নাই আৰু মই টুইষ্টটো কৰা নাই। এইটো কৰিছে দীপিকা কক্কৰ, যোনখন আমাৰ সসুৰাল সিমৰ কা চিৰিয়েলখনৰ যোনজনী দীপিকা কক্কৰ এক্ট্ৰেছ, তেওঁৰ ৰেচিপি হয় এইটো। মই বনাম, আপোনালোকৰ মাজলৈ লৈ আনিছোঁ মই। আপোনালোকে আশা কৰিছোঁ ভাল পাব। চেলিব্ৰিটি হয়, কেনেকৈ খায় পনীৰটো অলপ টুইষ্টকৈ খায় তেওঁলোকে। তো এনেকৈ আমি বনাবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে আহকচোন, দীপিকা কিটচেনৰ পৰা আমি লৈ আহিছোঁ পনীৰ হাংগামা। তেতিয়াহ'লে আহক ষ্টাৰ্ট কৰোঁ পনীৰ হাংগামা ৰেচিপি। প্ৰথমতে আপোনালোকে এটা বাটিত 2 টেবুলস্পুন মেদা, 2 টেবুলস্পুন কৰ্ণফ্ল'ৰ আৰু হালধি আৰু নিমখ স্বাদ অনুসৰি দি ধুনীয়াকৈ এটা বেটাৰ তৈয়াৰ কৰি ল'ব। স্মুথ বেটাৰ এটা তৈয়াৰ কৰি লৈ পনীৰৰ টুকুৰাকেইটা এনেকৈ দি দিব। পনীৰৰ টুকুৰাকেইটা লেটিয়াই লৈ এই বেটাৰটোত এখন পেন ল'ব, তেল গৰম হ'বলৈ দিব আৰু এনেকৈ বেটাৰটোত পনীৰৰ টুকুৰাকেইটা দি পেলাই এনেকৈ ধুনীয়া কোট এটা হৈ গৈছে, দেখিছেনে? ধুনীয়াকৈ লেটিয়াই এনেকৈ পেনখনত ভাজি ল'ব। পেনখনত দি দিব, গোটেইকেইটা টুকুৰা দি দিব এটা এটাকৈ। ল' ফ্লেমত কৰি থাকিব আপোনালোকে। ধুনীয়াকৈ এটা এটাকৈ দি দিব, গোটেইখিনি দি দিব। এইটো প্ৰায় চিমিলাৰ হয় চিলি চিকেনৰ প্ৰচেছটোৱে, খালি অলপ ইয়াতে টুইষ্ট এটা কৰিছে তেওঁ। সেনেকৈ দি দিব। মই ইয়াতে হালধি এড কৰিছোঁ খালি আমি ইয়াতে, সেইটো কাৰণে এইটো অলপ য়েল্ল' কালাৰ হৈ গৈছে হালধি দিয়াৰ কাৰণে। এনেই হোৱাইট হয়, আমি চিলি চিকেনটোত আমি হালধি এড নকৰোঁ। এনেকৈ গোটেইখিনি দিব আৰু এটুকুৰা এটুকুৰাকৈ এনেকৈ লুটিয়াই দিব। খুব ভালকৈ লুটিয়াই দিব, লাহে লাহে লৰালৰি নকৰিব, এনেকৈ লুটিয়াই দিব। এনেকৈ অলপ ফ্ৰাই কৰি ল'ব, ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব। তাৰপিছত এক্সট্ৰাকৈ এইখিনি থৈ দিব, এটা ছাইডত থৈ দিব খুব ধুনীয়াকৈ অলপ কালাৰ হোৱালৈকে। তাৰপিছত সেই একেখন পেনতে সেই থকা তেলখিনিতে বা অকণমান দিবও পাৰে, এড কৰিব পাৰে নিজৰ ইচ্ছা। তাতে কি দিব? বিলাহী দিব, পিঁয়াজ দিব। এটা বিলাহী লৈছোঁ, এটা পিঁয়াজ দিছোঁ আৰু এনেকৈ শুকান জলকীয়া দিছোঁ। এনেকৈ এলমণ্ড, কাজু আৰু যোনটো আমাৰ মগজ, ৱাটাৰমেলন চিড, মগজ বুলি কয়, সেইটো দিব আৰু এনেকৈ ৰঙা বাদামটোও দিব পাৰে। দি লৈ গোটেইখিনি খুব ভালকৈ আমি ফ্ৰাই কৰি ল'ম, খুব মানে ৰ'ষ্ট কৰি ল'ম, যাতে বিলাহীখিনি অলপ সিজা টাইপলৈকে, ৰঙচুৱা হোৱালৈকে আৰু পিঁয়াজখিনিও অকণমান কেঁচা গোন্ধটো যোৱালৈকে খুব ভালকৈ ভাজি ল'ম। তো ৱাটাৰমেলন চিড, মগজ যোনটো, সেইটো হয়। এনেকৈ গোটেইখিনি শুকান জলকীয়া দিব, ইয়াতে সেইটোৱে টুইষ্ট, শুকান জলকীয়া দিছে, বাকী ড্ৰাই ফ্ৰুটছবিলাক দি দিছে। এনেকৈ ভাঙি ভাঙি চাব, অলপ সিজা নিচিনা হৈ গ'লে খুব ভালকৈ ফ্ৰাই কৰিব। খালি এইটো এনেই যোনটো আমাৰ বাটাৰ মছলাত, পনীৰ বাটাৰ মছলাত যেনেকৈ অলপ ভাজি থৈ দিয়ে, সেইটো নহয়, অলপ এইটোত খুব ভালকৈ ভাজিব লাগিব, এইটো অলপ ৰঙচুৱা হোৱালৈকে। এয়া দেখিছেনে, সিজিও গৈছে, এয়া হৈ গৈছে, ৰঙচুৱা এটা কালাৰ আহিছে। এইখিনি গ্ৰাইণ্ড কৰি ল'ব, এনেকৈ মিক্সি জাৰ এটাত গ্ৰাইণ্ড কৰি ল'ব। এনেকুৱা পেষ্ট এটা তৈয়াৰ কৰি ল'ব, এনেকৈ তৈয়াৰ কৰি ল'ব, সেইটো থৈ দিব এটা ছাইডত। এতিয়া সেই পেনখনত বা এখন কেৰাহী ল'ব, ননষ্টিকিয়ে ল'ব। মোৰ এইখন লাগি আছে মানে মই ইয়াতে মছলা ফ্ৰাই কৰিছিলোঁ, মই বেলেগ এটা ৰেচিপিও বনাই আছিলোঁ একেটা সময়তে। তেলখিনিতে সেইকাৰণে অলপ লেতেৰা লেতেৰা লাগিছে কেৰাহীখন, অলপ ক্ষমা কৰি দিব। আৰু এনেকৈ তেলখিনিতে কি ল'ব? কেপচিকাম আৰু পিঁয়াজ। এনেকৈ তেলখিনিত তেল অকণমান লৈ পেলাই কেপচিকাম, পিঁয়াজখিনি খুব ভাজিব, ভাজি লৈ অলপ সিজিবলৈ দিব, ঢাকি দিব, কভাৰ কৰি দিব 2 মিনিট 3 মিনিটৰ কাৰণে। আৰু এনেকৈ সিজিলে অলপ এনেকৈ ভাঙি চাব, যদি ভাগি যায়, হৈ যায়। মোৰ কেপচিকামটো অলপ ৰঙা হ'ল, মানে কিনোতে ৰঙা, এবাৰ কি ঠগিলে নাজানো,
এনেকৈ পেষ্টখিনি যোনখিনি গ্ৰাইণ্ড কৰা পেষ্টখিনি দি দিব খুব ভালকৈ লৰাব আৰু ইয়াত এইটো টাইমতে নিমখ অকণমান দিব আৰু নিমখ দিব আৰু হালধি দিব বেলেগ মছলা দৰকাৰ নাই কাৰণ এইটো গ্ৰেভিটোতে ইমানেই ধুনীয়া ফ্লেভাৰ আহে বেলেগ দৰকাৰ নাই হালধি দি কভাৰ কৰি দিব অলপ 2 মিনিট 3 মিনিটৰ কাৰণে মই 5 মিনিটছ কৰিছোঁ তাৰপাছত সেইখিনি কভাৰ কৰাৰ পাছত 5 মিনিটছৰ পাছত এনেকৈ পানী দি দিব নিজৰ চইজত দিব কাৰণ পানীখিনি গ্ৰেভিটো কিমান খায় আপোনালোকৰ নিজৰ হিচাপত দিব সেইকাৰণে দি পেলাই এইটো আকৌ অকণমান কভাৰ কৰি দিব 3-4 মিনিটৰ কাৰণে কভাৰ কৰি দিব তাৰপিছত এয়া অলপ ডাঠ হৈ যোৱাৰ লগে লগে আপোনালোকে পনীৰটো এড কৰিব আৰু লগতে সয়া চচ দি দিব 2 চামুচ আৰু খুব ভালকৈ 2 মিনিটমান ভাজি থাকিব দি পেলাই অলপ লৰাই থাকিব সিম কৰি লৰাই থাকিব ধুনীয়া এটা কালাৰ আহি যাব যেতিয়া ধুনীয়া কালাৰ আহি গ'ল আৰু এইটো ৰেডি হৈ গ'ল পনীৰ হাংগামা পনীৰখিনি দি বেছিকৈ সিজাবও নালাগে ভাজিবও নালাগে জাষ্ট পনীৰখিনি দি গ্ৰেভিটোত অলপ 2 মিনিট ভাজি দিলে হৈ যায় আৰু আমাৰ ৰেডি হৈ গ'ল পনীৰ হাংগামা এটা টুইষ্ট ৰেচিপি চিলি পনীৰটোও নহয় চিলি পনীৰ ষ্টাইলত বাটাৰ মছলাৰো এটা আহে আৰু চিলি পনীৰৰো এটা ষ্টাইলত নতুন এটা নাম পনীৰ হাংগামা ৰেচিপি ৰেডি অলপ স্পাইচি হয় এইটো খাবলৈ কাৰণ ড্ৰাই চিলি দিওঁতে বহুত জ্বলা আহে কেপচিকামটোত জ্বলা নাথাকে পিছে তথাপিতো অলপ এইটো স্পাইচি হয় খাব আপোনালোকে এনেকৈ বনাই খুব সুন্দৰ এটা ৰেচিপি এইটো আজি মই দীপিকা কাক্কৰৰ কিটচেনৰ পৰা পনীৰ হাংগামা ৰেচিপি